নমস্কাৰ গুড মৰ্নিং বসন্তীখন লৈ ওলাই আহিলোঁ আছে কেইবাটামান 4-5টামান ভাড়া আছে ৰাতিপুৱা এতিয়া 6টামান বাজিছেহে ওলাই আহিলোঁ 6টা বজাত ওলাই আহি পিনে 10টা বজালৈকে মানে কি ৰক্ষা নাই আৰু তাৰ পাছত অকণমান ৰেষ্ট পাম মানে এতিয়া মানে কি প্ৰথম যাব লাগিব কৰ্ডৰ পৰা ঘূৰি আহি পিনে আকৌ যাব লাগিব ভালে ওলাই আহিলোঁ কিন্তু চাই থাকক কৰ্ডৰ পৰা গৈ আহি পালোহি পাই পিনে আকৌ নতুনকৈ ভাড়া এটা পালোঁ তাৰপিছত মানে কি টোপনি ক্ষতি হৈ আছে আজিকালি ৰাতি ছোৱালীজনীয়ে বহুত আমনি কৰিলে ৰাতি জ্বৰ হৈ আছিলে তাৰপিছত কালি ৰাতি মানে কি ৰাতিটো নহ'লেই মানে পুৰা ৰাতিটো আমনি কৰিলে হোৱা নহ'লে আকৌ ৰাতিপুৱা 6টা বজাত উঠি আহিবলগীয়া হ'ল আহি পিনে আকৌ দিনটো এতিয়া ভাড়াটো মাৰিবই লাগিব কাৰণ পইচাটো কমাবই লাগিব পৰিয়ালটো আছে ঘৰখন আছে চলাবই লাগিব নহ'লেতো নহ'ব ন সেইকাৰণে টোপনি ক্ষতি হ'লেও উপায় নাই আৰু জীৱনটোতো এনেকুৱাই যদি পইচা নি আপোনাৰ হাতত দিন দিয়ে ল খা বুলি দি দিয়ে ন মানে কষ্ট কৰিবই লাগিব কাম কৰিবই লাগিব কাম নকৰিলেতো উপায় নাই দিনটো বহুত কষ্ট হ'ল কষ্টৰ ফলত এতিয়া পালোঁ পইচা কেইটামান নোপোৱা নহয় পইচা কেইটামান পালোঁ পাই পিনে এতিয়া মোটামুটি 5টামান বাজিলে আৰু